হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। বহুত দিন এইকেইদিন একেবাৰে ভিডিঅ' বনাবই পৰা নাই, সময় পোৱা নাই মানে বনাবলৈ। ক্লাছবিলাক হৈ আছে আৰু দিনটো ইটো সিটো কৰি থাকোঁতে সময়ে নাপাওঁ বনাবলৈ। আজি ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ৰাতিপুৱা। এতিয়া 8টা বাজিছে ৰাতিপুৱাৰ। শুই উঠি মুখ ধুই চাহ তাহ খাই মেলি আজৰি হৈছোঁ। একো কাম কৰাই নাই, কামখিনি কৰি মেলি লওঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া মই গা পা ধুই মেলি আজৰি হ'লোঁ, এফালে যাবলৈ ওলাইছোঁ। এতিয়া ক'লৈ যাওঁ দেখাম বাৰু, গম পাবই, ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া আমি আহি আছোঁ শিৱসাগৰলৈ, শিৱদৌললৈ গৈ আছোঁ। মই এয়া চাকি জ্বলাবলৈ লৈছোঁ। বহুত বতাহ মাৰি আছিলে। এয়া চাওকচোন শিৱদৌল, আৰু মানুহ বেছি নাই, ক'ভিডৰ কাৰণে কম মানুহ আছে। বেছি মানুহ সোমাবলৈ দিয়া নাছিলে, এনেদৰে কমকৈ সোমাবলৈ দিছে। ওচৰৰ পৰা দেখিলে বহুত ওখ হয়, কিন্তু এই ভিডিঅ'ত ওখ লগা নাই, মানে ওচৰৰ পৰা দেখিলে বহুত ওখ হয় দৌলটো। ইমান ধুনীয়া পৰিৱেশটো চাওকচোন। মই এয়া সেৱা কৰিবলৈ যাওঁতে ভাইটিয়ে ভিডিঅ' কৰি থৈছিলে। এতিয়া আমি এডোখৰতে বহি আছোঁ, চাকি দি মেলি আহিলোঁ। এতিয়া আমি যাম পুখুৰী পাৰলৈ, চাই থাকিব ভিডিঅ'টো, দেখাম আপোনালোককো। আমি পুখুৰীটো চাৰিওফালে ঘূৰিলোঁ আজি, ভিডিঅ' অলপ কৰি থ'লোঁ। ইমান ধুনীয়া চাওকচোন, পানীখিনি বহুত চাফা হৈ আছে। অলপ ঘূৰি মেলি আমি ফুচকা আৰু আইচক্ৰীমো খাই ল'লোঁ। এইপিনে মাছক খাবলৈ দিছিলোঁ। বহুত মানুহ আছে মাছ চাই পিনি, আমিও চাই আহিলোঁগৈ। বহুত ডাঙৰ মাছ ওলাই আছিলে আজি। মই এনেকৈ প্ৰতিবাৰেই দিওঁগৈ খাবলৈ মাছক, চাই বহুত ভাল লাগে মাছখিনি। সেইবাবে প্ৰতিবাৰে গ'লে, যেইবাৰে যাওঁ সেইবাৰেই এনেকৈ খাবলৈ দিওঁগৈ। চায়ে ভাল লাগে এনেই কিবা এটা। এতিয়া আমি আহি ঘৰ পালোহি। পাছফালে অকণমান ঠাণ্ডাত ৰৈ দিছোঁ, ধুৱাই আছে, মায়ে দানা বনাই আছে গৰুলৈ। দুজোপামান ফুল কিনিলোঁ, দেখাইছোঁ আপোনালোকক, চাব ৰ'ব। এইফালে গোলাপ, তাৰপিছতে এইফালে এইটো কালাৰ নাছিলে মোৰ ওচৰত, সেইকাৰণে এইটো কালাৰ লৈ আহিলোঁ, পৰ্তুলাকা। তাৰপিছতে আৰু ইন্দ্ৰমালতী। এইফালে হাৰ আনিছোঁ, কেঁচুহাৰ ফুলবিলাকত দিবলৈ। আমাৰ ঘৰত আজি আলহী বহুত আছে। এয়া খটাখুৰ এটা আছে আমাৰ ঘৰত। এইটো বৰ উৎপাত কৰি আছে একেবাৰে। আমাৰ মাহী ঘৰৰ ভাইটিটো টিকলাটো আহিছে, ভাইটিয়ে লৈ আহিলেগৈ, এতিয়া খেলি আছে সিহঁতৰ লগতে। হাই ফ্ৰেণ্ডছ, এতিয়া মই ফুলপুলিকেইটা আনিছিলোঁ যে, ৰুই মেলি আজৰি হৈ গা পা ধুই এতিয়া ৰেডি হ'লোঁ। এতিয়া অকণমান শুই দিম। আজি এতিয়া কিমান টাইম হ'ল, এতিয়া বাজিছে 4:30।
ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছিলোঁ, দিনটোৰ অকণমান সময় শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত আৰু দেখালোঁ শিৱসাগৰৰ শিৱদৌলটো দেখালোঁ। সকলোৱে দেখিছে চাগে, মানে যিসকলে নাই দেখা আৰু তেওঁলোকে চাব পাৰিব। আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ভাগৰ লাগিছে ঘূৰি ফুৰা, অলপ শুই দিওঁ এতিয়া। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব। আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছে চাই আছে মোৰ চেনেলটো, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।